আমাৰ হেমকান্তক যদি অলিম্পিকলৈ পঠিওৱা যায় ই নিশ্চয় অসমৰ কাৰণে গ'ল্ড মেডেল আনিব। এইদিনা এনেকুৱা দৌৰ মাৰিলে বুধেন আৰু জেৰিয়ে ধৰিবই নোৱাৰিলে। পিছত ৰখা আপুনি নিজেই চাই লওক, মোৰ কাম আছে। অঁ ৰূপম কোৱা। নাই আজি যাব নোৱাৰিম, কালি মালটো অলপ বেছি হৈ গ'ল ন, মানে আজি এটা মনটো কিবা কিবা লাগিছে। বাদ দিয়া তোমালোকে যোৱাগৈ, মই বেলেগ এদিনা খাই দিম। অঁ এইটো কি হ'ল? মক্কেলকেইটাই মোক মাৰিবলৈ আহিছে আকৌ। নিজৰ মই চোন সেইদিনা মই ইয়াতে পিটিছোঁ সিহঁতক না, আকৌ সিহঁতৰ উৎপাত। ৰখ আকৌ দিয়ক আহিলে বামে আহক আহক না। তোকতো দেখিলে খং উঠে বে। কি খং উঠে? কি খং উঠে? সদায় তহঁতৰ উৎপাত কেলে? দুইটা চাই আছো না। ই আজি আকৌ মাৰ খাব বে আমাৰ পৰা। লাগিব নেকি? মক্কেল নেকি বে? এই গৰমত কাজিয়া লাগিবলৈ এক কম মাৰোগা, কিয় উখাৰ দেগা তুমি? মোক মাত্ৰ 30 দিন সময় দে, দেখাই আছো। নাই হেম, প্ৰেক্টিচ অলপ কৰিবই লাগিব দেই। এই দুটা পিটন দিব লাগিব মই। নাই দুখনমানতো ফাইটিং চিনেমা চাবই লাগিব, অলপ শিকিব লাগিব। মই পিটন দিব নোৱাৰিম, ওলটাই মইহে মাৰ খাই থাকিম। ভাল ফাইটিং চিনেমাখন লগা, নহ'লেতো সিহঁতক পিটিব নোৱাৰিম ন। দুচাত দি থাকিব সিহঁতক। লগা কাৰ্ডে চিনেমাখনকে লগাই দে। ভাল ফাইটিং লগা চাবি ক নে উল্লা চিনেমা নহয় লগা। এইখন আকৌ কি লগালি? হলিউড মুভি এখন লগা, অলপ ভাল চাই, অলপ ফাইটিং লগাবি। নে উল্লা চিনেমা চাই লাভ নাইতো। কমেডিয়ে দেখিছোঁ তো, নহ'ব নহয় এনেকৈ হ'ল। ফাইটিং সেইটো ফাইটিং হ'ল নে বাৰু? আকৌ কমেডিয়ে ওলাব যেন পাইছোঁ দেই। অঁ এইটো আকৌ কি ষ্টাইল? ষ্টাইলে হ'ল নে কি হ'ব? আকৌ কি দেখাই আছে? এই অঁ ঠিকে আছে। এই তামাম বাহ। অঁ এনেকুৱা ভাল লাগে অলপ, তথাপিও আৰু ভাল এটা চাব লাগিছিলে। একশ্যন কিন্তু ভাল দিছে বাৰু। 122, 123, 124, 125, 126, 127। আৰে কোনটো বেজত আছে বে? বিচাৰি পোৱা নাই। বিচাৰি পোৱা আৰু মাৰ, অকণমান ওপৰলৈ মাৰ। আৰু এই মোকে দিছ যে। আমাৰ ফাইটাৰ কথাটো অলৰেডি বহুতে গম পালে, তাত যদি মই হাৰি আহোঁ কেনেবাকৈ, কমটি লাজ পাম নে বাৰু? যেনেকৈ হ'লেতো পাবই লাগিব মই সিহঁতক। সেইটোক লৈ আহোঁ বৈ, নহ'লে আকৌ পলাই দিব। এইটো আহিলে দেখোন। যাওঁ বৈ, নহ'লে আকৌ পলাই দিবহি। আহিবলৈ দে তাক, মোৰতো দিওঁ ভালকে মাৰ খোৱা আজি। তই ৰেডি? মইতো সদায় ৰেডি থাকোঁ না। সেই নগেনে যে কোনজনী বে? ভালটো নেকি? তহঁতে গেজে কৰিছ বে?
আবে তই আজি আকৌ মাৰ খালি বে सच्चाई का जमाना ही बदल दिया उन लोगों ने बहुत বেয়াকে পিটিলে মোকো পিছে তো খেতে কেলে ন কথাটো কি এই মই তাতে জানা মই ফেক একাউণ্ট খুলি সিহঁতক ফচাইছিলোঁ আকৌ তই মনে মনে এই চব কৰি থাক আৰু মাৰটো হ'লে ময়ে খাব লাগে দুখ আজি হেমক ককায়েকে ইমানেই বেয়াকৈ পিটিলে যে তেওঁ এতিয়াও চিকিৎসালয়তে আছে ফেক একাউণ্ট খোলা পৰিণাম এয়াই হ'ব আৰুনো কি হ'ব নিজে দেখিলে আৰু কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো কেনে পালে হাঁহি ধেমালিৰে ভৰা নতুন নতুন ভিডিঅ'বিলাক চাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন সকলোতকৈ উপভোগ কৰিবৰ বাবে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ